নমস্কাৰ সকলোকে, মই ঋতিকাই স্বাগতম জনাইছোঁ মোৰ চেনেল ঋতিকাজ ডায়েৰীলৈ। যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো বজাই দিব। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকলৈ। আনকমন এটা ৰেচিপি হয় নিচিলা মাছৰ। চ' ৰেচিপিটো আপোনালোকে চাই থাকক স্কিপ নকৰাকৈ, ভাল লাগিলে লাইক কৰি দিব। খুব ধুনীয়া এটা ৰেচিপি হয় নিচিলা মাছৰ। এই ৰেচিপিটো বনাবলৈ প্ৰথমে আমি নিচিলা মাছখিনি ভালকৈ বাছি ল'ব লাগিব। বাকলিখিনি ভালকৈ এনেদৰে এৰাই ল'ব লাগিব এটা এটা কৰি। দেখিছে বাকলিখিনি এৰুৱাই মই ধুব ওলাইছোঁ। এতিয়া আপোনালোকে ভালকৈ ধুই ল'ব। মই নিচিলা মাছত দিবলৈ কাটি থৈছোঁ জলকীয়া, আদা নহৰুৰ পেষ্ট। এতিয়া মাছখিনি বেলেগ এখন কাঁহীত দি তাতে সোৱাদ অনুযায়ী জিৰাৰ গুড়ি, সোৱাদ অনুযায়ী জলকীয়াৰ গুড়ি, সোৱাদ অনুযায়ী হালধি আৰু যিখিনি আছে আদা নহৰু জলকীয়া গোটেইখিনি মিঠাতেলৰ সৈতে মই এনেকৈ সানি ল'ম। বহুত ইজি ৰেচিপি। টিফিন বাতি এটাত এনেদৰে আপোনালোকে ভৰাই দিব। মোৰ তেল অকণ কম দিয়া যেন লাগিছে, সেইবাবে মই আৰু অলপ তেল এড কৰিম। 250 গ্ৰাম মাছত 100 গ্ৰাম তেল দিলেই হ'ব। এনেকৈ ভালকৈ সানি ল'ম। তাৰপিছত টিফিনৰ ঢাকনটো এনেদৰে মাৰি দিম। গেছটো জ্বলাই ল'ম এতিয়া। গেছটো জ্বলাই পানীখিনি গৰম হ'বলৈ দিছিলোঁ। তাতে মই টিফিন বাতিটো এনেদৰে দি দিলোঁ। টিফিন বাতিটো যাতে পানীখিনি উতলিলে টিফিন বাতিটো যাতে খোল খাই নাযায় তাৰ কাৰণে এটা ওজন বস্তু দি দিছোঁ তাৰ ওপৰত। আৰু এইটো পূৰা 20 মিনিট আমি কুক হ'বলৈ দিম। আপোনালোকেও এনেদৰে ল' ফ্লেমত বনাব। পিছত এনেদৰে চাব পাৰিছে আপোনালোকে। মই গেছটো অফ কৰি দিলোঁ আৰু বাতিটো বৰ গৰম, এনেদৰে নমাই ল'লোঁ। তাৰপিছত মই এতিয়া আপোনালোকক খুলি দেখুৱাম, চাই থাকক। গৰম আছে বহুত। এয়া চাবলৈ পাৰিছে মোৰ মিছা মাছৰ ৰেচিপিটো হৈ গৈছে। দেখিবলৈ বৰ ধুনীয়া হৈছে, খায়ো বৰ ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব ঘৰত এবাৰ আৰু মোক কমেণ্টত জনাব কেনেকুৱা হৈছে। ধুনীয়া এটা ৰেচিপি হয়।